वेलकाम बैक टू माय यूट्यूब चैनल और आज मैं चाहे आपनलोकर उसरলৈ এটা होममेड माने ग्लो करा टिप्स লৈ আহিছো আৰু একেবাৰে সিম্পল হয় আৰু ঘৰতে পাব এইকেইটা বস্তু আৰু কি কম আৰু গ্লো কৰিব মোৰ দৰে তো ট্রাই কৰিব আপোনালোকে আৰু আশা কৰো ভিডিওটো ভাল পাব আৰু যদি ভাল পায় প্লিজ সাবস্ক্রাইব আৰু শেয়ার কৰিবলৈ নাপাহৰিব তো বলক দেৰি নকৰি ভিডিওটো আপোনালোকক দেখাও ময়ো লগতে কৰো তো চাই থাকিব ভিডিওটো স্কিপ নকৰাকে এয়া এচামচ মই বেসন লৈছো আৰু এয়া হালধি কস্তুৰী হালধি হলে ভাল হয় কিন্তু মোৰ নাই কাৰণে এয়া লৈছো আৰু এয়া ডাবৰ হানি আৰু এয়া কেঁচা গাখীৰ এচামচ আৰু এইখিনি পেষ্টটো ভালদৰে আপোনালোকে বনাই ল'ব যাতে খুব পাতলো নহয় আৰু খুব ডাঠাও নহয় তো এইটো পেষ্টটো বনাই ললো আৰু এনেদৰে আপোনালোকে হাতেৰে মই লগাইছো বাছেৰেও লগাব পাৰে আৰু এনেদৰে লগাব যাতে সকলোখিনিতে মানে সমান পৰিমাণে হয় তো এনেদৰে আপোনালোকে 15 পৰা 20 মিনিট থাকিলে হ'ব তাৰ পিছত আপোনালোকে এটো শুকাবলৈ এৰি দিব আৰু প্ৰথমে আপোনালোকে হাতেৰে এনেকৈ শুকুৱাৰ পিছত বস্তুটো নিজে নিজে হাতেৰে এনেকৈ দিব আৰু এইটো বস্তুত আপোনালোকৰ ব্লিচিংৰ দৰে কাম কৰিব তো মই এখিনি ধুই আহো 15 মিনিট হৈ গল 15 মিনিট থাকিলে সাফিসিয়েন্ট পাৰো আৰু এয়া চাওক মই ধুই আহিলো মানে গ্লো কৰে আৰু সানবার্ন হলে বা ডার্ক স্পটস পৰিলেও এইটো যদি আপোনালোকে সপ্তাহত এটলিষ্ট 4 দিনো লগাই ন সুফল পাব আপোনালোকে ট্রাই কৰিবচোন মইতো সদায় কৰো এয়া আৰু খুব ধুনীয়া গ্লো কৰিছে তো এনেকে আপোনালোকেও উইকত এটলিষ্ট 4 দিন লগাব তো আজিলৈ ভিডিওটো ইমানেই আৰু যদি ভাল লাগিছে প্লিজ সাবস্ক্রাইব কৰি দিব বাই